সময় কাৰো বাবে ৰৈ নাথাকে, সময়ৰ লগত নিজৰ বয়সটো। তো ফাইনেলি এটা মনৰ আশা পূৰণ হৈ গ'ল। হে গাইজ, কি খবৰ? আশা কৰোঁ সকলোৱে খবৰ ভালে আছে। তো আজি আমি পূৰা এটা স্পেচিয়েল জেগাত গৈ আছোঁ ধুনীয়াকৈ, আপোনালোকক চব দেখাব চেষ্টা কৰিম। তো আমি এতিয়া এঠাইত আহি ৰখিছোঁহি। তো ইয়াত মানে চাহ তাহ লৈ অহা হৈছে, পূৰা চাহ তাহ খাম মানে ধুনীয়াকৈ, পূৰা ধুনীয়াকৈ এঠাইত আহি ৰখিছোঁ। ইয়াত আপোনাৰ এইফালে আছে গ্ৰীণ এছিয়ান প্লেচ। আমি মানে ইয়াত অলপ সময় ৰখিছোঁ। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। এতিয়াতো আপোনালোকে কি হৈ আছে গম পাইছেই চাগে নিশ্চয়। আমি এটা মন্দিৰ গৈ আছোঁ, তাত গৈ পূৰা ধুনীয়াকৈ দেখাব চেষ্টা কৰিম সকলোবোৰ। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। চাব পাৰে পূৰা মেইন ৰোড, পূৰা গাড়ী চাড়ী ৰখি আছে। পূৰা এইফালে চাওক জেগাটো কি মজা আছে, পূৰা ধুনীয়া জেগা মানে। আৰু এইফালে আমাৰ গাড়ী ৰখিছে চাহ খাবলৈ কাৰণে, পূৰা মানে চাহ তাহ লৈ অহা হৈছে। তো এইটো ভিতৰতো চাব পাৰে এনেকুৱা ধৰণৰ। ফাইনেলি আহি আমি পাই গৈছোঁ গাইছ। ইয়াৰ পৰা ধুনীয়াকৈ চাকি বন্তি লৈ লৈছোঁ, পূৰা মন্দিৰৰ ওচৰত পাই গৈছোঁহি। চবফালে দেখাই যাম আপোনালোকে, ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। আৰু কেনেকুৱা মানুহ ভিৰ হৈছে নহয় ইয়াত। চাব পাৰে মানুহ দেখক গাইছ, মানুহ দেখো মানে মানুহ দেখো কিতনা আদমি হে। লাইনটো কি হয় বা? অ' ভাই চাওক মানুহ। ওপৰত জ্বলোৱাটো ব্যৱস্থা নাই, এতিয়া ইয়াতে জ্বলাব লাগিব আমি চাকি ধুনীয়াকৈ। ফাইনেলি চাকি বন্তি জ্বলাই হৈ গ'ল ধুনীয়াকৈ, জ্বলাই মেলি ধুনীয়াকৈ হৈ গ'ল। বাহিৰত জ্বলোৱা সেইটো হৈছে মানে মানুহৰ বহুত ভিৰ আছে কাৰণে সেইকাৰণে বাহিৰতে জ্বলোৱা কাৰ্যসূচী আৰম্ভ হৈছে মানে। ফাইনেলি এইফালে চাওক, চাব পাৰে, এইফালে চাব পাৰে। তো ফাইনেলি এটা মনৰ আশা পূৰণ হৈ গ'ল। পূৰা ধুনীয়াকৈ চাকি বন্তি জ্বলালোঁ বাহিৰত। পূৰা মানুহ ভিৰ আছে সেইকাৰণে তলতে জ্বলোৱা হেৰি হৈছে, এইফালে জ্বলাইছে। এইটো চাইডে তলত দেখিছে তাতে জ্বলোৱা হৈছে। পূৰা মানুহ ভিৰ এইফালে। মাজত এয়া পথাৰ আছে, বাপৰে মানুহ তামাম ভিৰ ন। এইফালে মানুহ চাওক কিমান ভিৰ আছে।
গাইছ এফালে মানুহ চাবনে? এফালে মানুহ চাব। পুৰা মানুহ আহিছে গৈছে, মানুহ আহিছে গৈছে। পুৰা মন্দিৰৰ পৰা আমি এতিয়া ওলাই আহি গ'লোঁ। এইফালে চাওক পুৰা দোকান বজাৰ আৰু এইফালে হ'ল মন্দিৰটো। এইবিলাক আমাৰ মানুহবিলাক লগত আহা। এইফালে চাই দে তুন দেখাই দিওঁ তহঁতকো। এইফালে আমাৰ জেঠাই। পুৰা এইফালে দোকান বজাৰ, এইটো মন্দিৰ। পুৰা গৰমত থাকিব পৰা নাই গাইছ, তলত ভৰি দিবই নোৱাৰি একদম পুৰা ভৰি পুৰি গৈছে। গাড়ীয়ে গাড়ী, মানুহ মানুহ। গাইছ মৃত্যুঞ্জয় মন্দিৰ চাই মেলি ধুনীয়াকৈ ঘূৰি মেলি আহিলোঁ, পুৰা চালোঁ, পুৰা ভাল লাগিলে। আপোনালোকে যদি অহা নাই আহিব, বহুত ভাল লাগে। তো এইফালে আমি এতিয়া আহি পালোঁ শ্ৰী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰদোৱা থান। তো ভিতৰত মানে ভিডিঅ' বনাবলৈ ইমান এটা এলাউ নাই। তো বনালে মানে সুধি ল'ব লাগিব, কেনে অলপ বাহিৰলৈ আহি ওলাই বনাইছোঁ। এখন আপোনাৰ বেক চাইডৰ গেটখন। তো মই এতিয়া বাহিৰত আছোঁ মানে, এইফালে পৰিৱেশটো চাব পাৰে। এইফালে নতুনকৈ কিবা বিল্ডিং বনাই আছে। তো সৰু সৰু ক্লিপ কেইটামান লৈছোঁ মানে, আপোনালোকে চাই ল'ব। এইটো বেক চাইডৰ আৰু মানে ভিতৰত যদি কিবা কিবি পাৰোঁ দেখাব চেষ্টা কৰিম। এনেই মানে ভিডিঅ' বনোৱা এলাউ নাই ভিতৰত। ফটো মাৰিলেও সুধি পেলাই ফটো মাৰিব লাগিব। তো বাহিৰলৈ আহি পেলাই মই আৰু ভিডিঅ'খন বনাইছোঁ। সূৰ্য হ'ল শংকৰদেৱ, ধৰ্মৰ সিন্ধু, চন্দ্ৰ হ'ল মাধৱদেৱ ভক্ত। সময় কাৰো বাবে ৰৈ নাথাকে, সময়ৰ লগত নিজৰ বয়সটো নিজৰ জীৱনটো গৈ থাকে। তো সময়ৰ লগত খোজ দি আপোনাৰ নিজৰ কাম সদায় কৰি গৈ থাকক। তো আপোনাৰ সপোন যদি আছে, সপোন এদিন হ'লেও সফল হ'ব। তো আগুৱাই গৈ থাকক, বেলেগৰ কথা বাদ দিয়ক। নিজৰ যেনেকুৱা মন যায়, নিজৰ মনৰ ইচ্ছাৰে আপুনি যিটো ভাল পায় সেইটো কৰি যাওক, এদিন নহয় এদিন সফল হ'বই। ওচৰৰ মানুহ, গাঁৱৰ মানুহ আপোনাকতো বেয়াটো বিচাৰিব, কিছুমান আছে, কিছুমানে ভাল বিচাৰিলে, কিছুমানে আপোনাৰ বেয়াটো কৰিব, বেয়াটো বিচাৰিব। তো নিজৰ কাম নিজে কৰি থাকিব। তো কোনো